হেল্ল' ফ্ৰেণ্ড, মই আজি এনেকুৱা এটা প্লেটফৰ্মৰ বিষয়ে জনাবলৈ গৈ আছোঁ, যিটো প্লেটফৰ্মত আপোনালোক আহিলে আগতে আপোনালোকৰ যিবিলাক লছ হৈছিলে সেই লছবিলাক ৰিকভাৰী কৰি ল'ব পাৰিব। এতিয়া এই প্লেটফৰ্মটোৰ নাম কি? অৰ্থাৎ এই প্লেটফৰ্মৰ নাম OX ট্ৰেডিং প্লেটফৰ্ম। ইয়াত আপোনালোকে জইন কৰিলে কি লাভ হ'ব বা কেনেকৈ জইন কৰিব পাৰিব বা ইয়াত কি চিষ্টেমত কি কৰিব লাগিব সেই বিষয়ে মই ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব। আপোনালোকক কোনোবাই লিংক এটা দিব, যেনে এতিয়া এইটো লিংক দিছে, এই লিংকটোত আমি কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। এখন ফৰ্ম ওলাই আহিল, ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব, ইয়াতে পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব আৰু কনফাৰ্ম পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। আৰু যিজনে আপোনাক দিছিল সেইটো লিংকটো ইয়াতে আহি গৈছে কোডটো। আৰু এই ঘৰটোত আপোনালোকে এই ভেৰিফিকেশ্যন কোডটো বহাব লাগিব। এই কোডটো বহাওঁতে এটা কাম কৰিব, আপোনালোকে ইয়াতে ধৰিব নোৱাৰি অলপমান এইটো কি কৰি ল'ব লাগিব, এনেকৈ ডাঙৰ কৰি ল'ব, লৈ উঠি এই কোডটো বহাই দি ৰেজিষ্ট্ৰেশ্যন মাৰি দিব। মাৰি দিয়াৰ লগে লগে আপোনালোকৰ আইডিটো হৈ গ'ল। হৈ যোৱাৰ পিছত আপোনালোকে গো টু লগিং, এই গো টু লগিং অপশ্যনত ক্লিক কৰি আপোনালোকে গো টু লগিঙত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে এনেকৈ আপোনাৰ ফোন নাম্বাৰটো বহাব দিব আৰু পাছৱৰ্ডটো বহাব দিব। ইয়াতে ধৰা ফোন নম্বৰটো বহাই দিলে, মই ইয়াতে এটা যিকোনো বহাই দিছোঁ। মই এইটো বহাই দিলোঁ। দিয়াৰ পিছত ইয়াতে পাছৱৰ্ড বহি গ'ল, এইটো অট'মেটিক বহি গ'ল, ছেভ কৰি ল'ব পাৰে। তাৰপিছত লগিং মাৰি দিলোঁ। লগিঙত যেতিয়া ক্লিক কৰি দিয়া হ'ব, খোল খাই গ'ল। এপটো খোল খাই গ'ল। খোল খাই যোৱাৰ পিছত আপোনালোকে ইয়াতে ছাৰ্ভিচ কি কি পাব, আপোনালোকে হোমত ক্লিক কৰি দিলে। হোমত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এই ৰিচাৰ্জ অপশ্যন আহিব, উইথড্ৰল অপশ্যন, ছাৰ্ভিচ, এপ আহিব। এপত ক্লিক কৰি এপটো লৈ ল'ব পাৰিব। ছাৰ্ভিচ অপশ্যনত ক্লিক কৰি আপোনালোকে টেলিগ্ৰামত জইন কৰি ল'ব পাৰিব। আৰু ইয়াতে ৰিচাৰ্জ অৰ্থাৎ পইচাটো কেনেকৈ ভৰাব লাগিব সেইটো মই দেখাই দিম। আৰু এইটো উইথড্ৰল অপশ্যন, ইয়াতে আমি উইথড্ৰল কৰিব পাৰোঁ। উইথড্ৰল প্ৰচেছো ইজি প্ৰচেছ আৰু ডেইলি উইথড্ৰল হৈ থাকে। সোমবাৰৰ পৰা শুক্ৰবাৰলৈ উইথড্ৰল হয়। এই 9:30 বজাৰ পৰা 11:30 বজাৰ ভিতৰত আপোনালোকে উইথড্ৰলটো কৰি ল'ব পাৰিব। কোনো অসুবিধা নাই উইথড্ৰলতো। আৰু ৰিচাৰ্জটো কেনেকৈ কৰিব মই সেই বিষয়ে দেখাই দি আছোঁ। আৰু ইয়াৰ ছাৰ্ভিচ কেনেকৈ ল'ব, ছাৰ্ভিচটো ল'ব লাগিলে আপোনালোকক ৰাতি 8 বজাৰ পৰা 9 বজাৰ ভিতৰত ইয়াতে আপোনাৰ BTC, ETH যিকোনো এটা পইণ্টত ট্ৰেডিং কৰিব দিব। এতিয়া কি ছিগনেল দিয়ে, অফিচিয়েল কি ছিগনেল দিয়ে, সেই ছিগনেল মতে আপোনালোকে ইয়াতে ট্ৰেডিং কৰিব পাৰিব। ট্ৰেডিং কেনেকৈ কৰিব, আপোনালোকে প্ৰথমতে মাৰ্কেটত ক্লিক কৰিব লাগিব। মাৰ্কেটত ক্লিক কৰি দিলে, দিয়াৰ লগে লগে এনেকৈ আপোনালোকৰ কইনবিলাক আহি যাই থাকিব। ধৰা আজি আপোনালোকক ছিগনেল দিছে ধৰা TRX, তেতিয়াহ'লে TRXত ক্লিক কৰি দিলে। TRXত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ তলত মাইনৰ ৰবট বুলি আহিব। মাইনৰ ৰবটত ক্লিক কৰি দিলে, দিয়াৰ লগে লগে আপোনাৰ পইচা কিমান আছিল, পইচাৰ ফিগাৰটো ইয়াত আহি যাব। তাৰপিছত ইয়াত ছাবমিট মাৰি দিব। এতিয়া যিহেতু মোৰ ছিগনেল নহয়, এতিয়া ট্ৰেডিং সময় নহয়, গতিকে মই ছাবমিট নামাৰোঁ, মই বেক কৰি দিম। আপোনালোকে এনেকৈ ট্ৰেডিংটো কৰি দিলেই হৈ গ'ল। মাত্ৰ 1 মিনিটৰ কাম। 1 মিনিটত কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখিনি ডিপ'জিট আছিল সেইখিনিত 5% ইণ্টাৰেষ্টত আপোনালোকক লগে লগে দি দিব। সেইখিনি আপোনালোকৰ ইনকামলৈ গুচি আহিব, এষ্টিমেট ইনকামলৈ গুচি আহিব। এইখিনিয়ে হ'ল আপোনালোকৰ ট্ৰেডিং প্লেটফৰ্ম। এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে জানিলে, ট্ৰেডিং কেনেকৈ কৰিব লাগে জানিলে, এতিয়া আপোনালোকৰ ৰিচাৰ্জ কেনেকৈ কৰিব লাগিব মই সেইটো অলপ দেখুৱাই দিম। এই ৰিচাৰ্জ অপশ্যনত আপোনালোকে ক্লিক কৰিব। ইয়াতে ৰিচাৰ্জ অপশ্যনত ক্লিক কৰিব। কৰাৰ পিছত ইয়াতে পইচাৰ ফিগাৰটো বহাই দিব। মিনিমাম 1208, মেক্সিমাম 50,000লৈ আপোনালোকে ইয়াতে ইনভেষ্ট কৰিব পাৰে। গতিকে ইয়াতে পইচাটো ভৰাই দিব, ছাবমিট মাৰি দিব। মাৰি দিয়াৰ পিছত আপোনালোকৰ এটা QR কোড আহি যাব। QR কোডটো আপোনালোকে এটা UPI ID আহিব। UPI IDটো কপি কৰি ল'ব। কপি কৰি আপোনালোকে গুগল পে', ফোনপে' তালৈ যাব। তাত UPIত আপোনালোকে পেষ্ট কৰি দি কণ্টিনিউ কৰি আপোনালোকে পে'মেণ্টটো কৰি দিব। পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ এটা UTR নাম্বাৰ আহিব।
12 ডিজিটৰ সেই নাম্বাৰটো আপোনালোকে আনি ইয়াত বহুৱাই ছাবমিট কৰি দিলে আপোনালোকৰ পে'মেণ্টটো হৈ যাব। এইদৰে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। আৰু যদি কিবা অসুবিধা থাকে তেতিয়াহ'লে আপোনালোকৰ ছিনিয়ৰক ফোন কৰি সুধি ল'লেই আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। গতিকে ইয়াত জইন কৰিলে লাভটো কেনেকুৱা হয়, আপোনালোকে যিটো ডিপ'জিট কৰিব আপোনালোকৰ 15 দিনত ডাবল হৈ যায়। আৰু 120 দিনত আপোনালোকে ভাবিব নোৱাৰা ইনকাম পাই যাব। গতিকে আপোনালোকে যিসকলে কৰিম বুলি ভাবি আছে অতি সোনকালে কৰি লওক। এইখিনি কৈয়ে মই সামৰণি মাৰিছোঁ। ধন্যবাদ।